আমি আজি যাবলৈ লৈছোঁ ডুছেলডৰ্ফ আৰু ডুছেলডৰ্ফৰ পৰা বা আৰু দাদাজন আছে তেওঁলোকৰ লগত আমি যাম কলনত আজি আছে দুৰ্গা পূজা চাব যাম আৰু ইয়াতে ইণ্ডিয়ান ছ'চাইটি এটা আছে তেওঁলোকৰ লগত আমি অলৰেডি ৰিজাৰ্ভেশ্যন কৰি থৈছোঁ ইয়াৰ ৰিজাৰ্ভেশ্যন কৰিব লাগে চ' আমি ট্ৰেইনত গৈ আছোঁ চাওক ট্ৰেইনখনৰ এটা ভিউ এটা দি দিছোঁ চ' আমি গৈ পাই পেলাই আকৌ ষ্টাৰ্ট কৰিম Here we go. আমি বিলাফেল ষ্টেচন পালোহি কিন্তু কেছটো কি হ'ল আমাৰ ট্ৰেইনখন জাষ্ট ওলাই গ'ল আৰু আমি অহা অলপ 5 মিনিটমান 2-3 মিনিটমান আগতে অহাহেঁতেন আমি পাই গ'লোঁ ইয়াত এতিয়া আমি ট্ৰেইন এখন ল'ম 1 ঘণ্টাৰ পাছত RE6 বুলি কয় এইখন মোৰ পিছতে এখন ট্ৰেইন আছে আপুনি চাব পাৰে চ' এইখন ট্ৰেইন আৰু ৰেলৱে ষ্টেচনবোৰ ঠিক এনেকুৱা হয় চাব পাৰে 1 ঘণ্টাৰ পাছত আছে ষ্টেচনবোৰ এনেকুৱা হয় ৰেলৱে ষ্টেচনবোৰ এইটো এটা ইনফৰমেশ্যন চেণ্টাৰ ইয়াত ইনফৰমেশ্যন দিয়ে মানুহ বহি থাকে ইয়াত প্ৰায় এইটো তললৈ যোৱা ৰাস্তা এইখন ট্ৰেইন ইয়াত ট্ৰেইনবিলাক প্ৰাইভেট কোম্পানীজবিলাকে চলায় এইখন ইউৰোবান বুলি কয় এইখনো ইউৰোবানেই হয় কিন্তু এইখনৰ মানে চাব ডিভিজনটো বেলেগ আৰু তাৰপাছত এইফালে জুই লাগিছে Sich nach Düsseldorf Hauptbahnhof über Dortmund Hauptbahnhof. নহয় জুই লগা নাই ধোঁৱাহে মই জুই লাগিছে বুলি ভাবিছোঁ Grund dafür ist eine verspätete Bereitstellung des Zuges. এইখন ক্লাছিক ট্ৰেইন এইখন ক্লাছিক ডিজেল ইঞ্জিন ট্ৰেইন এইখন ৰাখিছে দেখুৱাবলৈ মানে এতিয়া আমি উপৰতল চেণ্ট্ৰেল ষ্টেচন পালোহি উপৰতলখন অলপ হিল ষ্টেচনৰ নিচিনা আৰু খুব ধুনীয়া হয় আমাৰ NRWৰ ইয়াতে আছে হেঙিং ট্ৰেইন হেঙিং মেট্ৰ' বুলি ক'ব পাৰি আমি এতিয়া বৰ্তমান নামিলোঁ নইছত আৰু গৈ আছোঁ বাহিৰলৈ এতিয়া আমি এক্সিট কৰিম ইয়াৰ এইবিলাক ট্ৰাম এনেকুৱা হয় ৰাস্তাত যোৱা ট্ৰামবিলাক কাৰোবাৰ চাগে দেৰি হৈছে দৌৰ দিছে বিলকাৰ কৃষি কিবা চাৰ্চ হ'ব চাগে তালৈকে যাব আমি আকৌ ঘূৰি পাকি ষ্টেচনটো বুজি পোৱা নাই একজেক্টলি কোনফালে আমি যাব লাগিব তো আমি এইকণ আহি পাইছোঁহি আকৌ ষ্টেচনটোৰ ছাইডত আহি পালোঁহি আমাৰ চিটি বাছখন আহি আছে এইখন হ'ল আমাৰ চিটি বাছখন
আমি পালোহি মাহঁতৰ ঘৰটো এইটো ষ্টেচনৰ ওচৰতে এইখন আমাৰ চিটি বাছ এতিয়া আমি অপজিট ডাইৰেকশ্যনে যাম এইফালে যাম আমি কলনীটো খুব ধুনীয়া যথেষ্ট ধুনীয়া ভাল লাগে একদম চিজিল পৰিষ্কাৰ একদম আমি নইচ আহিছোঁ বাহঁতৰ ঘৰলৈ দাদা যোৰহাটৰ হয় তেওঁলোকৰ লগতে আমি সন্ধ্যা দুৰ্গা পূজা চাবলৈ যাম কলনত অলৰেডি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে চ' মই আৰু ৱাইফ আহিছোঁ আজি তেওঁলোকৰ ঘৰতে এতিয়া ইয়াতে কুৰ্তা চুৰ্তা পিন্ধি অলপ ট্ৰেডিশ্যনেল পিন্ধি আৰু তাৰপিছত অলপ ৰেষ্ট চেষ্ট কৰি চাৰ্জ কৰি দাদা আহি পালেহি এইটো আজি আমাৰ এটাৰ অসমীয়া আৰু আমি অলপ দেৰি পাছত 5 মিনিটমানত আমি কলনলৈ ওলাম তাৰপাছত গৈ পাই আমি পাণ্ডাল আছে পাণ্ডাল নহয় ভিতৰত এটা ৰুম আছে অডিটৰিয়াম তাৰ ভিতৰতে হ'ব আমি দেখুৱামগৈ ইয়াতে আজি ফাংচন হ'ব ইয়াতে অৰ্গেনাইজ কৰিছে দুৰ্গা পূজা ভাৰত সমিতি এয়া দুৰ্গাৰ প্ৰতিমা আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু এয়া দুৰ্গাৰ প্ৰতিমা ৰখা আছে তাৰপিছত সৰু প্ৰেজেণ্টেশ্যন সৰু ছোৱালীবিলাকে কিবা প্ৰগ্ৰাম কৰি আছে আৰু যথেষ্ট ইণ্ডিয়ান ছ'চাইটিৰ মানুহ আহিছে আপুনি ভিৰ চাব পাৰে হলটোৰ ভিতৰত যথেষ্ট ল'ৰা ছোৱালী আছে যথেষ্ট ফেমিলি আছে কিছুমান মিক্স আছে কিছুমান অৰিজিনেল ইয়াৰে কিছুমান মিক্স হৈছে আৰু আমাৰ পৰিয়ালটো তাত আছে আগত চ' এইখিনি হৈছে এটা এক্সিবিশ্যন সৰু এটা এক্সিবিশ্যন চলি আছে বিভিন্ন ধৰণৰ জুৱেলাৰী আছে বুকছ আছে মষ্টলি বেংগলী ইংলিছ ডইচ চ' এইখিনি মন্দিৰৰ বস্তু চেল কৰি আছে তাৰপিছত এইটো ৰেজিষ্ট্ৰেশ্যন হৈ আছে ৰেজিষ্ট্ৰেশ্যন চলি আছে আৰু হাই যথেষ্ট হেৰি হৈছে অলমষ্ট 700 গেষ্ট আছে বুলি কৈছে কিন্তু মষ্ট প্ৰবেবলি মোৰ মতে 700 হোৱাগৈ নাই এতিয়ালৈকে 300-400 মান এৰাউণ্ড আছে মষ্ট প্ৰবেবলি আৰু ৰেজিষ্ট্ৰেশ্যন ফি নাই এজ এ ডনেশ্যন যি মন যায় দিব পাৰে Center.